Hello friends, welcome back to our channel The Happy Mama. ঠাণ্ডা কেনেকুৱা পৰিছে ভাবিছিলোঁ মাঘৰ বিহুৰ পিছত যেতিয়া মেজি জ্বলোৱা হয় তাৰে পিছত মানে ঠাণ্ডাটো কমি যায় কিন্তু এবাৰ নাই এবাৰ চেঁচা পৰিয়ে থাকিব নেকি যা হওক অকণমান বাহিৰৰ ফালে ওলাই আহিছোঁ মানে চোতালৰ ফালে যোৱাকালিৰ পৰা মানে ভাবি আছিলোঁ কিবা এটা কৰোঁ কি কৰোঁ এতিয়া সেইটোকে কওঁ এটা বস্তু চাই আছোঁ ৰ'ব ইয়াতে পাওঁ নেকি এইবিলাক কিবাকিবি থাকে নহয় কৰ্ণাৰত পৰা কিবাকিবি নিয়া মোক লাগে এটুকুৰ কাঠ হা কাঠ বা প্লাইবৰ্ড যি হওক আৰু এইখন এখন আছে ইয়াতে থোৱা কিন্তু এইখন বেছি ডাঙৰ আৰু কাটিবৰ কাৰণে মোৰ ওচৰত কৰক বা হেকচ' ব্লেড একো নাই চ' বাৰীৰ পিছফালে আকৌ চাওঁ কিবা আছে কি নাই তাৰমানে কথাটো হ'ল এনেকুৱা ধৰণৰ মোৰ মাহঁতৰ মানে ঘৰ এটা বনাই আছে আৰু সৰু সুৰাকৈ তো ভাবিলোঁ কিবা এটা সৰু এটা বস্তু এটা বনাওঁ ঘৰতে যিটো মাহঁতৰ ঘৰত মানে থ'ব পৰা যাব সজাব পৰা যাব তো সেইকাৰণে মোক এতিয়া এটা কাঠৰ টুকুৰা লাগে কাঠৰ টুকুৰা মই আমাৰ বাৰীৰ পিছফালে য'ত মানে এইবিলাক থোৱা থাকে আৰু তাতে বিচাৰি আছোঁ এইবিলাক কাঠ কিবাকিবি এনেকুৱাকৈ কাঠ আমি যে কওঁ তক্তা এইবিলাক থোৱা আছে ইয়াতে কিবাকিবি অকণমান বিচাৰোঁ ৰ'ব এইবিলাক আছে কিবাকিবি কিন্তু এইবিলাক নহ'ব এইখন এখন আছিলে ধুনীয়া পাতল প্লাইবৰ্ড কিন্তু কিবা শ্বেপটো ইমানো বেয়া নহয় ক'ৰ পৰা যায় চাই লওঁ আৰু ক'ৰবাত আছে নেকি এইটো থৈছোঁ মই বাৰু এক্সট্ৰাকৈ থৈছোঁ প্লেনটো হ'ল এখন নেম প্লেট বনাম হা পাই গ'লোঁ অকণমান কাটা আছে লেতেৰা হৈছে অলপ সৰু হ'ব বাট অ'কে হৈ যাব অকণমান চাফা কৰি লওঁ চিৰিজ অকণমান মাৰি পেলাই তাৰে পিছত বস্তুটো বনাওঁ আৰু আপোনালোকক ইছৰাম গোটেই ধূলি লাগিলে বনাম সেইডাল লৈ যাম এতিয়া ঘৰত আৰু মেৰামতি কৰিম কিছু আৰু ভিডিঅ'টো চাই যাওক আপোনালোকৰো ঘৰত এনেকুৱাকৈ কিবা কাঠৰ টুকুৰা কিবাকিবি কৰি থাকিলে কৰিব পৰা যাব আৰু স্পেচিয়েলি ইটছ আ DIY ৰেচিপি বহুত দিন দিয়া নাই কিন্তু তথাপিও মানে ভাবিলোঁ কিবা এটাতো বনাব পাৰোঁ কিবা এটাতো চেনেলত দিব পাৰিম সেইকাৰণে ৰেচিপিটো বাদ দি পেলাই DIYতে আহিছোঁ ঘৰৰ ভিতৰত সোমালোঁ আন্ধাৰ লাইট জ্বলোৱা নাই আৰু দৰ্জা খিৰিকীবিলাক বন্ধ আছে কাৰণ ইমান ঠাণ্ডা বতাহ সেইকাৰণে ব'লক এতিয়া বনাওঁ বেছি পেক কৰি নাথাকোঁ এয়া মই কাঠৰ টুকুৰা আনিলোঁ এতিয়া অকণমান ইয়াতে মেৰামতি কৰোঁ লেটছ গ' আৰু এটা কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে একো প্লেনিং কৰা নাই কি লাগিব তথাপিও যিমানখিনি সা সঁজুলি আছে উলিয়াই লওঁ লাইক ব্ৰাছখিনি উলিয়াই ল'লোঁ কালাৰ্ছখিনি উলিয়াই লওঁ এয়া কালাৰ্ছ কি ভাৰী গোটেই কালাৰ আছে যি কালাৰ লাগে কালাৰখিনি উলিয়াই ল'লোঁ ব্ৰাছ উলিয়াই ল'লোঁ কেঁচি পেঞ্চিল ৰাবাৰ অলপ আঁকিবৰ কাৰণে তেনেকুৱাকৈ আৰু বাকী বনাই যাওঁ এতিয়া ভিডিঅ'টো মই ৰেকৰ্ডিং কৰি যাম আপোনালোকে চাব আৰু মোক জনাব কেনেকুৱা পায় ঠিক আছে কাঠটুকুৰ মই চাফা কৰি ল'লোঁ আৰু দুডালমান মই আইচক্ৰীম ষ্টিক লৈ লৈছোঁ চাওঁ লাগেনে নালাগে আৰু মই ইয়াতে প্ৰথমতে এটা বগা ৰং আৰু এটা নীলা ৰং লৈ লৈছোঁ আৰু প্ৰথমতে কাঠটুকুৰত মই বগা ৰং মাৰি লৈছোঁ যাতে যিটো কালাৰ বিচাৰিছোঁ সেই কালাৰটো আমি পাৰফেক্টলি পাওঁ সেইকাৰণে বেছটো আমি হোৱাইট কালাৰ কৰি লৈছোঁ ইয়াতে মই এক্ৰেলিক কালাৰ ব্যৱহাৰ কৰিছোঁ 10 মিনিট পিছত যেতিয়া শুকাই গ'ল কাঠটুকুৰ তেতিয়া মই অকণমান হোৱাইট কালাৰৰ লগত ব্লু কালাৰটো মিলাই পেলাই স্কাই ব্লু কালাৰ বনাই ল'লোঁ তাৰে পিছত সম্পূৰ্ণ কাঠটুকুৰ মই স্কাই ব্লু কালাৰ কৰি ল'লোঁ আপোনাৰ যি মন যায় সেই কালাৰেই ব্যৱহাৰ কৰিব পাৰে
এতিয়া কাঠটুকুৰ মই সম্পূৰ্ণকৈ কৰি লৈছোঁ। এতিয়া ছাইডৰ ফালেও দি দিম মই ৰং। 10-15 মিনিট পিছত শুকাই গ'ল। তাৰে পিছত মই ইয়াতে ভাবিলোঁ এই কাঠটুকুৰত এটা মই গাৰ্ডেন লুক আনো। এতিয়া আইচক্ৰীম ষ্টিকটো ঠিক এনেকৈ মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু এনেকৈ মই লগাই যাম। প্ৰথমতে আইচক্ৰীম ষ্টিক কেইডালত মই বগা ৰং দি ল'ম। বগা ৰংটো শুকোৱাৰ পিছতেই ফেভিকল আঠাৰে মই ইয়াতে ধুনীয়াকৈ আইচক্ৰীম ষ্টিকেৰে এখন বেৰা বনাই দিম। তাৰপিছত এইটো এটা মই ঢাকনি লৈছোঁ, মোৰ পাৰফিউমৰ বটলবিলাক যে থাকে তাৰে এখনি ঢাকনি লৈ লৈছোঁ। আপোনাৰ ওচৰত যি থাকে আপুনি সেয়াই ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইটো মই ইয়াতে গ্লু গানেৰে লগাই ল'ম। তাৰে পিছত আৰ্টিফিচিয়েল কিছুমান প্লাষ্টিকৰ সৰু সৰু এনেকুৱাকৈ গছ পায়েই যায় কিনিবলৈ। যিকোনো আপোনালোকৰ ঘৰত যদি ক'ৰবাত যদি ফুল সজোৱা আছে, সেই ফুলৰ তাতেও তলৰ ফালে এনেকুৱা প্লাষ্টিকৰ গছৰ পাত পোৱা যায়, সেয়াও আপুনি ব্যৱহাৰ কৰিব পাৰে। এনেকৈ ইয়াতে মই গ্লু গানেৰে লগাই ল'ম আৰু এইখিনি যিখিনি ঠাই অকণমান খালী ৰৈ গ'ল তাতে মই আকৌ দুডালমান আইচক্ৰীম ষ্টিক লগাই দিম। আৰু যদি বিচাৰে আপুনি এনেকুৱা এখন ঢাকনি ইয়াতে আঠা লগোৱাৰ পিছত তাত আপুনি অকণমান পানী দি পেলাই তাতে আপুনি মানি প্লেণ্টটো ৰাখিব পাৰে। এতিয়া বগা ৰঙেৰে মই এই বেৰবিলাকৰ মাজত অলপ অলপকৈ দি যাম, যাতে প্ৰত্যেকডাল আইচক্ৰীম ষ্টিক ইয়াতে যাতে জইন হৈ আছে সেইটো দেখা যায়। তাৰে পিছত আমি ওপৰত নামটো লিখি ল'ম। নেম প্লেটত যি নাম দিব বিচাৰে আপুনি সেয়া নাম আপুনি ইয়াতে সৰুকৈ লিখি লওক কাঠ পেঞ্চিলেৰে। তাৰে পিছত 3D আউটলাইনেৰে ধুনীয়াকৈ নামটো লিখি লওক। মই ভৰালিছ ঘৰ লিখিছোঁ, এটা ইংলিছ এটা অসমীয়া, আপুনি যি মন যায় সেয়াই লিখিব পাৰে। আৰু এতিয়া এইখিনি শুকাই গ'ল আৰু গাৰ্ডেন লুক এটা আনিবৰ কাৰণে ইয়াতে মই অকণমান 2-এটা ফুল, 2-এটা পখিলা আৰু অকণমান ঘাঁহ ইয়াতে আঁকি দিম। আপোনাৰ যি মন যায় সেয়াই ডিজাইন দিব পাৰে। আকৌ এবাৰ কৈছোঁ, আপোনালোকে যদি পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু আমাক জনাব আপোনালোকে আমাৰ ভিডিঅ' চাই কেনেকুৱা পায়। এতিয়া দেখিছেনে মই গ্ৰীণ কালাৰটো এনেকৈ ঘাঁহৰ নিচিনা দি দিছোঁ আৰু অকণমান হাইলাইট কৰিবৰ কাৰণে অলপমান ডাৰ্ক গ্ৰীণ কালাৰো মই ইয়াৰে মাজে মাজে দি দিছোঁ। এতিয়া প্ৰায় আমাৰ নেম প্লেটখন ৰেডি হৈয়ে গ'ল। এণ্ড ফাইনেলি আমাৰ নেম প্লেটটো ৰেডি হৈ গ'ল। দেখিলে ঘৰতে কেনেকৈ আমি কিছুমান পৰি থকা বা ইউজ নোহোৱা বস্তুৰে আমি কি সুন্দৰকৈ এখন নেম প্লেট বনালোঁ। এয়া আছিলে মোৰ পাৰফিউমৰ বটলৰ ঢাকনিখন আৰু এইবিলাক গমেই পাইছে ক'ৰ পৰা মই ব্যৱহাৰ কৰিছোঁ। আইচক্ৰীম ষ্টিক বাহিৰ পিছফালে পৰি আছিলে, এইটোক এটা কাঠৰ টুকুৰা। এনেকৈয়ে ঘৰত যিকোনো বস্তু অকণমান আইডিয়া লগালে আপুনি বনাই ৰেডি কৰিব পাৰে। মানুহক কৈও ভাল লাগিব, এইটো মই নিজে বনাইছোঁ, নহয় জানো? এতিয়া কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভাল পালে বেয়া পালে যি পাইছে সকলোখিনি কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' লৈ মই এনেকৈ আপোনালোকৰ মাজত আহি থাকিম। তেতিয়ালৈ নমস্কাৰ।